1 তাৰিখ নৱেম্বৰৰ পৰা আমাৰ প্ৰতি বিটিআৰৰ এটা মটৰচাইকেল ট্যুৰ আছে কাজিগাঁৱৰ পৰা আৰম্ভ হ'ব কাজিগাঁও পৰ্বতজৰাৰ কাজিগাঁৱৰ পৰা আৰম্ভ কৰি আমি গহপুৰৰ মানে শেষ সীমানা মানে বিটিআৰৰ শেষ সীমানা গহপুৰলৈকে আমি যাম গতিকে 1 সপ্তাহ জৰা আমাৰ যে মটৰচাইকেল ট্যুৰ হ'ব ইয়াৰ দ্বাৰা দি বহুত মানে ওয়াৰ্কাৰৰ মাজত আমি সজাগতা আনিবলৈ বা তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠনটো কেনেকৈ মজবুত কৰিম তাৰে আমি কাম কৰিম ইয়াৰ পিছত আমাৰ যে কেন্দ্ৰীয় অধিৱেশন হ'ব 3 বছৰীয়া যে অধিৱেশন আমাৰ হ'ব ট্ৰাইএনুৱেল কনফাৰেন্স হ'ব ইয়াৰ পিছত আপোনালোকে চাব আৰু ইউপিপিএলে মজবুতভাৱে বিভিন্ন ধৰণৰ মানে কি কয় এইটো কাৰ্যসূচীবিলাক ল'বলৈ গৈ আছে আৰু 2026 চনৰ নিৰ্বাচনৰ আগে ইউপিপিএল আগতো মজবুত আছিল এতিয়াও মজবুত আৰু ভৱিষ্যতত ইয়াতকৈ বেছি মজবুত হ'ব বুলি আপোনালোকক মই মানে প্ৰতিশ্ৰুতি দিব পাৰোঁ